পৃথিবীর মধুস বুলি কাক কোৱা হয়? উত্তৰ পামিৰ মালভূমি। 2 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ কোনটো? উত্তৰ হ'ব মাউণ্ট এভাৰেষ্ট। পৃথিৱীৰ দ্বিতীয় ওখ শৃংগ কোনটো? উত্তৰ হ'ব গডউইন অষ্টিন। 4 নম্বৰ, মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? 8,848 মিটাৰ। 5 নম্বৰ, পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? উত্তৰ চীন দেশ। 6 নম্বৰ, পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি? উত্তৰ মাজুলী। 7 নম্বৰ, পৃথিৱীৰ পবিত্ৰ নদীখনৰ নাম কি? উত্তৰ গংগা নদী। 8 নম্বৰ, পৃথিৱীৰ কোনটো গোলাৰ্ধত আটাইতকৈ বেছি মানুহে বসবাস কৰে? উত্তৰ হ'ব পৃথিৱীৰ উত্তৰ গোলাৰ্ধত। 9 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? উত্তৰ হ'ব এছিয়া মহাদেশ। পৃথিৱীৰ বৃহত্তম মহাসাগৰ কোনখন? আনচাৰ হ'ব প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? উত্তৰ হ'ব ওচেনিয়া মহাদেশ। পৃথিৱীৰ কোনখন মহাদেশত মানুহৰ বসতি নাই? উত্তৰ হ'ব এণ্টাৰ্কটিকা মহাদেশত। 13 নম্বৰ, পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি? উত্তৰ মৌচিনৰাম। 14 নম্বৰ, পৃথিৱীৰ এখন মৰুভূমি যিখন ভাৰতত আছে? উত্তৰ থৰ মৰুভূমি। 15 নম্বৰ, পৃথিৱীৰ কোনখন দেশ 2খন মহাদেশত অৱস্থিত? উত্তৰ ৰাছিয়া। 16 নম্বৰ, পৃথিৱীৰ কোনখন দেশ সামৰিক ক্ষেত্ৰত আটাইতকৈ আগত? উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। 17 নম্বৰ, পৃথিৱীৰ আটাইতকৈ বৃহত্তম মৰুভূমি কোনখন? উত্তৰ ছাহাৰা মৰুভূমি। 18 নম্বৰ, পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন? উত্তৰ ভেটিকান চিটি। 19 নম্বৰ, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰ আমাজন নদী। 20 নম্বৰ, পৃথিৱীৰ আটাইতকৈ গভীৰ নদীখনৰ নাম কি? উত্তৰ নীল নদী। 21 নম্বৰ, পৃথিৱীৰ আটাইতকৈ শীতল ঠাই কোনখন? উত্তৰ হ'ব ভাৰখোৱান্স। পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালাৰ নাম কি? উত্তৰ হ'ব এণ্ডিজ পৰ্বতমালা। 23 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ হ'ব অষ্ট্ৰেলিয়া। 24 নম্বৰ, পৃথিৱীৰ আটাইতকৈ বেছি কুঁহিয়াৰ খেতি ক'ত হয়? উত্তৰ ভাৰতবৰ্ষত। 25 নম্বৰ, পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনখন? উত্তৰ প্ৰশান্ত মহাসাগৰ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।